হেল্ল' বন্ধুসকল, আজি মই এই ভিডিঅ'টোৰ জৰিয়তে দেখাইছোঁ এটা মেচিন। এই মেচিনটোৰ নাম হ'ল বৰিং ব্লকছ। এই মেচিনটোৱে কি কাম কৰে জানেনে? বৰিঙৰ কাম কৰে। এই মেচিনটো আপোনালোকে হয়তো আগতে দেখা নাই, সেইবাবে মই ভিডিঅ' এটা কৰি আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিছোঁ। চাব পাৰে এই মেকানিকজনে মেচিনটো চলাই আছে। আপোনালোকক দেখুৱাইছোঁ, মই যিহেতু স্কুটি ভাল কৰিব গৈছিলোঁ, তেতিয়া মেচিনটো চলাই থকা দেখালোঁ, এটা ভিডিঅ' কৰি আপোনালোকক দেখুৱাই দিলোঁ। আৰু ইয়াৰ মূল কাৰণ জানিবলৈ আপোনালোকে মোৰ ভিডিঅ'টো শেষলৈ চাই থাকক। চ' গাইজ, ইয়াৰ কাৰণ হৈছে আপোনাৰ মেচিনত ডিল কৰা বা ঢালি দিয়া ফুটা এটাক একক বিন্দু কাটিব পৰা সঁজুলিৰ সহায়ত বা এনে কেইবাটাও সঁজুলি থকা বৰিং মূৰৰ সহায়ত বৃদ্ধি কৰা এটা প্ৰক্ৰিয়া হয়। যেনে আপোনাৰ বন্দুকৰ নলী বা এটা বৰিং কৰাৰ প্ৰক্ৰিয়াক ইঞ্জিনৰ চিলিণ্ডাৰ হয়। ফুটাৰ ব্যাস আপোনাৰ অধিক সঠিকতা লাভ কৰিবলৈ বৰিং ব্যৱহাৰ কৰে। এই বৰিং মেচিনটো ব্যৱহাৰ কৰা হয় আৰু টেপাৰ ফুটাৰ কাটিবলৈ ব্যৱহাৰ কৰিব পাৰি এই বৰিং মেচিন। এই বৰিঙক আপোনাৰ ঘূৰণীয়া আভ্যন্তৰীণ ব্যাস সমকক্ষ হিচাপে চাব পাৰি, যিয়ে আপোনাৰ বাহ্যিক ব্যাস কাটি পেলায়। তো বন্ধুসকলে ভিডিঅ'টো যদি চাই ভাল পালে আপোনালোকে শ্বেয়াৰ কৰি দিব নাপাহৰিব আৰু ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব।